নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ তে বন্ধুসকল ইতিমধ্যে আপোনালোকৰ কাৰণে নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে ভেটেনাৰী ফিল্ড এসিস্ট্যান্টৰ যত নেকি আপোনালোকৰ টোটাল পদ আছে 367 টা ইয়াত আপোনালোকে চাব পাৰে বন্ধুসকল গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা এইটো ভ্যাকেন্সি মুকলি কৰা হৈছে যত নেকি যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে যদি ইয়াতে 12 পাস কৰিছে তেতিয়াহলে আপোনালোকে ইয়াৰ কাৰণে আবেদনটো কৰিব পাৰিব এটা চাওক বন্ধুসকল ইয়াৰ কাৰণে যিনি আপোনালোকৰ আবেদন প্ৰক্ৰিয়া হেতু কিন্তু অফলাইন হ'ব কোনো ধৰণৰ আপোনালোকৰ অনলাইন ইয়াতে আবেদন প্ৰক্ৰিয়া নহয় ইয়াতে আপোনালোকে চাব পাৰে বন্ধুসকল এপ্লিকেশন ফি আপোনালোকে দিব নালাগে ইয়াতে যিনেকি আবেদন কৰা প্ৰক্ৰিয়া হেতু ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু ইয়াত যিনেকি আপোনালোকৰ লাষ্ট ডেট হেতু হৈছে 12 জানুৱাৰী 2024 ইয়াৰ ভিতৰতে কিন্তু আপোনালোকে আবেদনটো কৰিব লাগিব এটা চাওক বন্ধুসকল আপোনালোকে ইয়াতে দিয়া হৈছে পোষ্ট নেম ভেটেনাৰী ফিল্ড এসিস্ট্যান্টৰ পদ মুকলি কৰা হৈছে যত নেকি আপোনাৰ টোটাল পদ আছে 367 এটা চাওক বন্ধুসকল যদি আপোনালোকে ইয়াতে আবেদন কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে ইয়াতে হাই সেকেন্ডাৰীত আপোনালোকৰ সায়েন্স সিস্টেমৰ ফালৰ পৰা কৰা হ'ব লাগিব লগতে আপোনালোকৰ ইয়াতে সাবজেক্ট বায়োলজি থাকিব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে আবেদনটো কৰিব পাৰিব লগতে আপোনালোকক জনাই থওঁ বন্ধুসকল ইয়াতে যিনেকি আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট হেতু অনুষ্ঠিত কৰা হ'ব লগতে আপোনালোকক জনাই থওঁ ইয়াতে যেহেতু আপোনালোকৰ ভেটেনাৰী ফিল্ড এসিস্ট্যান্টৰ পদ মুকলি কৰা হৈছে ইয়াৰ কাৰণে আপোনালোকৰ যিনেকি এজ লিমিট হেতু ৰখা হৈছে 21 ৰ পৰা আপোনালোকৰ 40 ইয়াৰ্ছ লৈকে ঠিক আছে যদি আপোনালোকৰ 21 ৰ পৰা 40 বছৰ বয়সলৈকে আপোনালোকৰ এজ আছে আৰু যদি আপোনালোকে ইয়াতে সায়েন্স সিস্টেমত যদি বায়োলজি আছে আৰু তাৰ পৰা যদি আপোনালোকে কোৱালিফাই কৰিছে তেতিয়াহলে আপোনালোকে এই কেইটা পদৰ কাৰণে আবেদনটো কৰিব পাৰিব লগতে আপোনালোকে ইয়াতে চাব পাৰে এজ রিলেক্সেশনটো আপোনালোকে দিয়া হৈছে ক্যাটাগরি ওয়াইজ এটা চাওক যদি আপোনালোকে ইয়াৰ কাৰণে আবেদনটো কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে ইয়াৰ জন্য কি স্ট্যান্ডাৰ্ড ফৰ্ম হেতু ফিল আপ কৰি কিনি আপোনালোকে ইয়াতে যিনেকি পোস্টাল যোগে হেতু আপোনালোকে পোস্ট কৰিব লাগিব এটা যিনেকি আপোনালোকৰ ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া যিনেকি স্ট্যান্ডাৰ্ড ফৰ্ম হেতু আপোনালোকে ইয়াতে ক্লিক কৰি কিনি ডাউনলোড কৰিব পাৰিব বন্ধুসকল আপোনালোকে এই ভিডিওটোৰ ডেসক্ৰিপচনত গুচি যাব ডেসক্ৰিপচনত যোৱাৰ পিছত আপোনালোকে এই ফৰ্মখিনি ডাউনলোড কৰিব পাৰিব আৰু ফিল আপ কৰি কিনি আপোনালোকে পোস্টাল যোগে পোস্ট কৰিব লাগিব এটা চাওক বন্ধুসকল যদি আপোনালোকে কিবা প্ৰবলেম পায় ইয়াতে পোস্টাল যোগে পোস্ট কৰিবলৈ তেতিয়াহলে আপোনালোকে ভিডিওটো কমেন্ট সেকশনত নিশ্চয়কৈ জনাই দিব মই আপোনালোকক ৰিপ্লাইটো দি দিম তে বন্ধুসকল আজিৰ এই ভিডিওটো কিমান আছিল ব্লগ আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো